প্ৰেৰণা ৰেচিপিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ কণীৰ দম। ইয়াৰ বাবে আমাক কিছুমান সামগ্ৰী লাগিব। এই সামগ্ৰীবোৰ হৈছে 5টা কণী, আলু, বইল কৰা আলু আৰু পিঁয়াজৰ পেষ্ট, আদা নহৰু পেষ্ট, তাৰ লগতে আছে জিৰা গুড়ি, জলকীয়া গুড়ি, ধনিয়া গুড়ি, চিকেন মছলা, গৰম মছলা আৰু 2টা শুকান জলকীয়া, 2টা লং, 2টা ইলাচি, কাটি থোৱা পিঁয়াজ। গৰম হ'ব দিছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে অলপমান হালধি গুড়ি আৰু সোৱাদ অনুসৰি নিমখ দিব। তাৰপিছত আমি কণীখিনি দি দিম। কণীখিনি প্ৰথমতে ফ্ৰাই কৰি ল'ব অলপমান, ৰঙচুৱা পৰালৈকে কণীখিনি ভাজি ল'ব। কণীখিনি ৰঙচুৱা পৰিছে, আমি ইয়াত এতিয়া নমাই ল'ম কাঁহীখনত। এতিয়া আমি আলুখিনি ফ্ৰাই কৰিম সেই একেটা পেনতে। আলুখিনি ফ্ৰাই কৰা হৈ গ'ল, আমি আলুখিনি নমাই ল'ম। দুটা লং আৰু এটা ইলাচি দিছোঁ আৰু তাত শুকান জলকীয়া 2টা। অলপমান ফ্ৰাই কৰি ল'ম। কাটি থোৱা পিঁয়াজ কেৰাহীটোতে বনোৱাৰ কাৰণে তাত হালধি থকাৰ কাৰণে অকণমান কালাৰটো চেঞ্জ হৈছে। ইয়াত আমি পিঁয়াজৰ পেষ্টটো দি দিম। কম জুইত এইখিনি সিজোৱালৈকে ভাজি থাকিব, যাতে পিঁয়াজৰ ওলোৱা পানীখিনি শুই যায়। তালৈকে তেল বিৰিঙি উঠালৈকে আমি ভাজি থাকিব লাগিব। যিমানে বেছিকৈ ভাজিব সিমানে খাবলৈ টেষ্টি হ'ব। ইয়াত আমি এতিয়া আদা নহৰু পেষ্টটো দি দিম। গেছটো আপোনালোকে অকণমান হাই কৰি দিব। এইখিনিও তেল বিৰিঙি উঠালৈকে আমি ভাজি থাকিব লাগিব, যাতে আদা নহৰু কেঁচা গোন্ধটো নাহে। পিঁয়াজ ভজা হৈছে, ইয়াত আমি আলুখিনি দি দিম ফ্ৰাই কৰি ৰাখা। আলুখিনি মিশ্ৰণটোৰ লগত সম্পূৰ্ণ লাগি যোৱাকৈ ভাজি থাকিব লাগিব। ইয়াত আমি সোৱাদ অনুসৰি অলপমান নিমখ দিম। মন কৰিব, আমি কণী ভাজোঁতে অলপমান নিমখ দিছিলোঁ, সেইকাৰণে আপোনালোকে সোৱাদটো মিলাই কৰি দিব। আৰু এতিয়া আমি পিঁয়াজ জাৰটো খালি অলপমান পানী দি দিছোঁ। এইখিনি এটা উতল অহালৈকে আমি ইয়াত ভাজি থাকিব লাগিব। বেছি মছলা ব্যৱহাৰ কৰা নাই, অতি সহজে আৰু বহুত সুন্দৰভাৱে তৈয়াৰ কৰা এটা ৰেচিপি। এইখিনি তৰকাৰীখিনি উতল আহিছে। ইয়াত আমি অকণমান উতল অহাৰ পিছত কণীখিনি দি দিম। এতিয়া আমি তৰকাৰীখিনিত কণীকেইটা দি দিম। আপোনালোকে পানীটো নিজৰ আন্দাজমতে দিব, মই বেছি পানী দিয়া নাই। বেছি ডাঠো হ'ব দিয়া নাই, বেছি পাতল হ'বও দিয়া নাই। এনেকৈ ৰাখিলে বেছি টেষ্টি লাগে তৰকাৰীখন খাবলৈ। কম জুইত আপোনালোকে তৰকাৰীখন অলপমান সময় উতলাই থাকিব। যিমানে উতলাবা সিমানে খাবলৈ টেষ্টি হ'ব। আলু দমখিনি প্ৰায় ৰেডি হৈছে, আমি এটা পাত্ৰত এইখিনি নমাই ল'ম। আমাৰ কণী দম ৰেডি হৈ গ'ল, এয়া মই নমাই ল'লোঁ। ভিডিঅ'টো ইমানখিনিলৈ চাই থকাৰ বাবে ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব, আৰু লগতে থকা বেল আইকনটো দবাই দিব আৰু ছাবস্ক্ৰাইব কৰিব, যাতে আমাৰ আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। ইমানখিনিলৈ চোৱাৰ বাবে ধন্যবাদ।